নমস্কাৰ, ৰিম্পী দাস এছামিজ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই দুপৰীয়া সাজত কি বনালোঁ আপোনালোকক দেখুৱাওঁ বুলি ভাবিছোঁ। বিশেষ একো বনোৱা নাই, চিম্পুলকৈ বনাইছোঁ। তথাপিতো ভাবিলোঁ যে বহুত দিন ভিডিঅ' দিয়া হোৱা নাই। এটা বিশেষ কাৰণত মানে মোবাইলটো মোৰ অকণমান বেয়া হ'ল, তাৰ কাৰণে নতুন মোবাইল এটা নোলোৱালৈকে এনেকৈ সৰু সুৰা কিছুমান ভিডিঅ' দিম বুলি ভাবিছোঁ। কাৰণ দীঘলকৈ ভিডিঅ' বনোৱা হোৱা নাই, বনাব নোৱাৰোঁ কাৰণ মোবাইলটো অফ হৈ যায়। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা ৰাখিছোঁ। সৰু ভিডিঅ'টো বনাইছোঁ, গতিকে দেখুৱাইছোঁ কি বনালোঁ। এয়া ভাত, এয়া লোকেল মুৰ্গীৰ মাংস বনালোঁ, এয়া অকণমান ভাজি থৈছিলোঁ, এয়া নেমু আৰু এয়া চালাড অকণমান বনাইছোঁ, পানী, এনেকৈ মানে বনাইছোঁ গোটেইখিনি। মাংসখিনি দেখিবলৈ ভাল হোৱা নাই কাৰণ মই সৰু ল'ৰা ছোৱালী খাব, সেইকাৰণে বেলেগ কালাৰিঙৰ কাৰণে মছলা দি ব্যৱহাৰ কৰা নাই, সেয়ে চিম্পুলকৈ বনাইছোঁ। গতিকে সৰু ভিডিঅ' এটা বনালোঁ, আপোনালোকে চাব বুলি আশা ৰাখিলোঁ। নমস্কাৰ।